ছাত্ৰ-ছাত্ৰীসকল আহা আজি আমি এই ব্যঞ্জন বৰ্ণবোৰ বা ক খ গ এই আখৰবোৰ আমি শুদ্ধ উচ্চাৰণেৰে আমি পঢ়িম তেন্তে আহা আৰম্ভ কৰো ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ ঞ মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ঢ মূৰ্ধন্য ন দন্তীয় ত দন্তীয় থ দন্তীয় দ দন্তীয় ধ দন্তীয় ন প ফ ব ভ ম অন্তস্থ জ ৰ ল ৱ তালব্য খ মূৰ্ধন্য খ দন্তীয় খ খ ক্ষয় ডড় ঢড় অন্তস্থ য় হৰ্ষন্ত্য ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু হয়নে আহা আমি এতিয়া তল ফালৰ পৰা পঢ়িম দেই চন্দ্ৰবিন্দু বিসৰ্গ অনুস্বৰ হৰ্ষন্ত্য ত অন্তস্থ য় ঢড় ডড় ক্ষয় হ দন্তীয় হ মূৰ্ধন্য খ তালব্য খ ৱ ল ৰ অন্তস্থ জ ম ভ ব ফ প দন্ত্য ন দন্ত্য ধ দন্ত্য দ দন্ত্য থ দন্ত্য ত মূৰ্ধন্য ন মূৰ্ধন্য ঢ মূৰ্ধন্য ড মূৰ্ধন্য ঠ মূৰ্ধন্য ট ঞ ঝ বৰ্গীয় জ দ্বিতীয় ছ প্ৰথম ছ ঙ ঘ গ খ ক হয়নে ছাত্ৰ-ছাত্ৰীসকল মই আখৰবোৰৰ নাম ক'লো হয়নে তোমালোকে কেৱল উচ্চাৰণবোৰো ক'ব পাৰা এতিয়া ধৰি লোৱা এইটো ক খ গ ঘ ঙ এইটো প্ৰথম ছ নকৈ ছ ছ জ ঝ ঞ ট ঠ ড ঢ ন ত থ দ ধ ন প ফ ব ভ ম অন্তস্থ জ নকৈ পেলাই তোমালোকে কেৱল জ ক'লেও হ'ব জ ৰ ল ৱ খ খ খ হ ক্ষ ডড় ঢড় য় ব্যঞ্জন ত বা হৰ্ষন্ত্য ত দুটাই ক'ব পাৰা ব্যঞ্জন ত বা হৰ্ষন্ত্য ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টি বাৰে বাৰে চাবা আৰু এই ব্যঞ্জন বৰ্ণ বা এই আখৰবোৰৰ লগত তোমালোকে সোনকালে চিনাকি হ'বা তেতিয়া তোমালোকে সোনকালে পঢ়িব পৰা হ'বা হয় নহয় আমি পৰৱৰ্তী ভিডিঅ'ত শুদ্ধ পাকেৰে সুন্দৰ হাতৰ আখৰেৰে আমি লিখিবলৈ চেষ্টা কৰিম লিখিবলৈ শিকিম ঠিক আছে আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম